হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমেষ্টাৰৰ পলিটিকেল চেপ্টাৰ নম্বৰ 1 ৰাজনীতিক তত্ত্ববোধ। কেইটামান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। পলিটিক্স শব্দটো কি শব্দৰ পৰা উদ্ভৱ হৈছে? গ্ৰীক শব্দ পলিছৰ পৰা। ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? এৰিষ্টটলে। গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি? দ্য পলিটিক্স। গ্ৰীক শব্দ পলিছৰ অৰ্থ কি? নগৰ ৰাষ্ট্ৰ। ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন? এৰিষ্টটল। ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য। ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল বুলি কোনে কৈছিল? জন চিলিয়ে। ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰক লৈ আৰম্ভ আৰু ৰাষ্ট্ৰক লৈ শেষ বুলি কোনে কৈছিল? গাৰ্নাৰে। দুজন আধুনিক ৰাজনীতি চিন্তাবিদৰ নাম লিখা। কাৰ্ল মাৰ্ক্স আৰু ৰুছো। দুজন প্ৰাচীন ৰাজনীতি চিন্তাবিদৰ নাম লিখা। এৰিষ্টটল আৰু প্লেটো। দ্য ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে লিখিছিল? প্লেটোৱে। দ্য মডাৰ্ণ পলিটিক্স এণ্ড গভৰ্ণমেণ্ট নামৰ গ্ৰন্থখনৰ লেখক কোন? এলান বল। কমিউনিষ্ট মেনিফেষ্টো নামৰ গ্ৰন্থখনৰ লেখক কোন? কাৰ্ল মাৰ্ক্স। 2 নম্বৰ, শুদ্ধ উত্তৰ বাছনি কৰা। ৰাজনীতি বিজ্ঞানৰ অৰ্থ সম্পৰ্কে আলোচনা কৰিবলৈ লওঁতে পলিটিক্স শব্দটো প্ৰথমে বিখ্যাত দাৰ্শনিক ব্যৱহাৰ কৰিছিল। শুদ্ধ। ইংৰাজী পলিটিক্স শব্দটো লেটিন শব্দ পলিছৰ পৰা সৃষ্টি হৈছিল। অশুদ্ধ। ইতিহাস অবিহনে ৰাজনীতি বিজ্ঞান সাৰশূন্য। ৰাজনীতি বিজ্ঞান অবিহনে ইতিহাস নিষ্ফল বুলি কৈছিল ছাৰ জন চিলিয়ে। উত্তৰ শুদ্ধ। ছক্ৰেটিছে ৰাজনীতি বিজ্ঞানৰ পিতৃ। উত্তৰ অশুদ্ধ। এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। শুদ্ধ। দ্য ৰিপাব্লিক গ্ৰন্থখনৰ ৰচক ছক্ৰেটিছ। অশুদ্ধ। ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰক লৈ আৰম্ভ আৰু ৰাষ্ট্ৰক লৈ শেষ বুলি কৈছিল লাস্কিয়ে। অশুদ্ধ। সমাজ বিজ্ঞানৰ তুলনাত ৰাজনীতি বিজ্ঞানৰ পৰিসৰ ঠেক। শুদ্ধ। মহাত্মা গান্ধীৰ মতে আমি ৰাজনীতিৰ পৰা ইচ্ছাকৃতভাৱে আঁতৰি থাকিব নোৱাৰো। শুদ্ধ। লাস্কিয়ে এ গ্ৰামাৰ অফ পলিটিক্স নামৰ গ্ৰন্থখন লিখিছিল। উত্তৰ শুদ্ধ। খালী ঠাই পূৰণ কৰা। দ্য পলিটিক্স নামৰ গ্ৰন্থখন লিখিছিল এৰিষ্টটলে। ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পাতনি মেলা হৈছিল দেশত? গ্ৰীচ দেশত। পোনপ্ৰথমে ৰাজনৈতিক ব্যৱস্থাৰ ধাৰণা প্ৰৱৰ্তন কৰিছিল ডেভিড ষ্টনে। কাৰ্ল মাৰ্ক্সৰ মতে কেৱল হে এটা জাতিৰ ৰাজনীতি নিৰূপণ কৰে। অৰ্থনীতিত